নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'ত আশা কৰোঁ আপোনালোক সকলো ভালে আছে কুশলে আছে মোৰ বৰ্তমান ভালেই যিহেতু মই অলপ দিনৰ আগতে আমাৰ নামঘৰৰ ভাগৱত পাঠৰ প্ৰথম দিনৰ ভিডিঅ' দিছিলোঁ হেহে আজি ভাবিলোঁ আমাৰ নামঘৰ ভাগৰ ৰাতিৰ দৃশ্য অলপ আপোনালোকক দেখাই দিওঁ কিদৰে সজাই তুলিছে কেনেদৰে পাঠসমূহ কৰিছে আপোনালোকক অকমান দেখুৱাম বুলি ভিডিঅ'টো কৰিছোঁ ভিডিঅ'টো প্লিজ শেষলৈকে চাই থাকিব তেন্তে বলক ধৰিনা শাস্ত্ৰ তুলিখা আছে নামে হে কল্যাণ কুকুৰ শ্ৰীগালৰ ৰুৱাত মাতো আছে ৰাম নামৰ মালা গাথি কৰা নিজ কাম গোপাল গোবিন্দ লোৱা হৰিনা কি যে সুমধুৰ এই হৰিনাম উজ্বলাই কৈ গৈছে কলিৰ হৰিনা প্ৰভু আছে কবাৰো আত্মাতে লোকতাৰণৰ হেতু গুৰু জনাই ক'লে যত জীৱ তত শিৱ ইটো চৰাচৰ চৰণে পৰিয়া সবা কৰিবা প্ৰণাম গুৰুবাণী মুখে লৈয়া বোলা ৰাম ৰাম ভক্ত এক জাতি নাই ভেদা ভেদ উচ্চ জাতি নিচ জাতি নাহি কে প্ৰভেদ ধনয়ন্ত বিধায়কৰ নাই আগভাগ গুৰু ধৰ্ম জানা বান্ধৈ সকলো সমান ৰাখিব লাগিব গুৰু জনাৰ মান আমাৰ নামঘৰ ভাগৰ ৰাতিৰ পৰিৱেশ আপোনালোকৰ কেনেকুৱা লাগিলে নিশ্চয়কৈ কমেণ্ট কৰি জনাব যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেললৈ যদি কোনোবাই প্ৰথমবাৰৰ বাবে চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ বাই নাৰায়ণ সকলোতে না